নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জবসাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল পাঞ্জাব এণ্ড সিন্ধ বেংকৰ নতুনকৈ 750টা পদ মুকলি হৈছে ইয়াৰে আমাৰ অসমৰ বাবে ভালে সংখ্যক পদ আছে আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম কেনেকৈ এপ্লাই কৰিব লাগিব ক'ত এপ্লাই কৰিব লাগিব স্যালাৰি কিমান দিয়া আছে গোটেইখিনি বিষয়বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো এইখিনিতে বন্ধু বান্ধৱীসকল যদি আপোনালোকে চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰি থব পাৰে কিয়নো আমি চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি এনেকৈ দি থাকো এতিয়া আহিছো মেইন টপিকলৈ বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে লোকেল বেংক অফিচাৰৰ পদ মুকলি হৈছে টোটেল পোষ্ট আছে 750টা ইয়াৰে আমাৰ অসমৰ বাবে আছে 15টা পদ ইয়াৰে আমাৰ এসসিৰ বাবে দিয়া আছে দুটা এসটিৰ বাবে আছে এটা ওবিসিৰ বাবে 4টা ইডব্লিউএছৰ বাবে এটা আৰু আনৰিজাৰ্ভ ক্যাটাগৰীৰ বাবে 7টা টোটেল 15টা পদ আছে আমাৰ অসমৰ বাবে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 48,480 rupeesৰ পৰা আৰম্ভ কৰি 85,920 লৈকে লগতে ডিএ এজআৰএ সিসিএ মেডিকেল এলটিসি আদি সুবিধা বেংকৰ নিয়ম অনুসৰি পাব ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে এজ লিমিট দিয়া আছে 1 আগষ্ট 2025 চনৰ অনুসৰি মিনিমাম 20 বছৰ হ'ব লাগিব ম্যাক্সিমাম 30 বছৰ অৰ্থাৎ জন্ম 2 আগষ্ট 1995 ৰ পাছত আৰু 1 আগষ্ট 2005 ৰ আগত হ'ব লাগিব তাৰপিছত এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু মিনিমাম 18 মাহৰ অভিজ্ঞতা বিচাৰিছে পাব্লিক সেক্টৰ বেংকত তাৰপিছত এতিয়া আছো সিলেকশন প্ৰসেছলৈ ইয়াত আপোনালোকৰ সিলেকশন প্ৰসেছসমূহ প্ৰথমে ৰিটেল টেষ্ট হ'ব তাৰপিছত স্ক্ৰিনিং হ'ব তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ হ'ব তাৰপিছত ফাইনেল মেৰিট লিষ্ট হ'ব তাৰপিছত প্ৰফিচিয়েন্সি ইন লোকেল ল্যাঙ্গুৱেজ টেষ্ট হ'ব তাৰপিছত ফাইনেল সিলেকশন কৰা হ'ব বুলি ইয়াত কোৱা হৈছে ইয়াত টোটেল আপোনাৰ 120 মিনিট সময় দিয়া আছে ইয়াৰে ভিতৰত আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজৰ বাবে আহিব 30 মাৰ্কৰ কোৱেশ্চন আৰু ইয়াৰ বাবে সময় দিয়া আছে 30 মিনিটস তেনেকৈ বেংকিং নলেজৰ বাবে আহিব 40 মাৰ্কৰ কোৱেশ্চন ইয়াৰ বাবে সময় দিয়া আছে 40 মিনিটস তেনেকৈ ৰেল এৱাৰনেস আৰু ইকোনমিৰ বাবে 30 মাৰ্কৰ কোৱেশ্চন আহিব সময় দিয়া আছে 30 মিনিটস তাৰপিছত কম্পিউটাৰ এপ্টিটিউডৰ বাবে আহিব 20 মাৰ্কৰ কোৱেশ্চন সময় দিয়া আছে 20 মিনিটস টোটেল 120 মাৰ্কৰ কোৱেশ্চন আহিব আৰু টোটেল সময় দিয়া আছে 120 মিনিটস এতিয়া আছো হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ মই ইয়াত লিংক ডেসক্ৰিপচনত দি দিম এপ্লাই কৰোতে আপোনালোকে কিছুমান ডকুমেন্টস পিডিএফ ডকুমেন্টস আপলোড কৰিব লাগিব যেনে ফটো সিগনেচাৰ থাম্ব ইমপ্ৰেছন হ্যান্ড ৰিটেন ডিক্লেৰেশ্যন ইত্যাদি লগতে আপোনালোকে অনলাইন ফি পে কৰিব লাগিব এসসি এসটি পিডব্লিউডি পাৰ্টিয়ে 100 টকা প্লাস ট্যাক্স তেনেকৈ জেনাৰেল ওবিসি আৰু ইডব্লিউএছ পাৰ্টিয়ে 850 rupees plus tax আপোনালোকে এপ্লিকেশন ফি এটা পে কৰিব লাগিব এসো ইম্পৰ্টেন্ট ডেটলৈ অনলাইন এপ্লাই আপোনালোকৰ 20 আগষ্টৰ পৰা আৰম্ভ হৈ গ'ল আৰু লাষ্ট ডেট হৈছে 4 ছেপ্টেম্বৰ 2025 তাৰ ৰিটেন এক্সাম হ'ব আপোনালোকৰ অক্টোবৰ 2025 চনত ৰিজাল্ট ইন্টাৰভিউ কল লেটাৰ বেংকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰে সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছো কিবা সুধিবলগীয়া থাকিলে কমেন্টত জনাব মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম লগ পাম কাইলৈ নতুন চাকৰি খবৰ হৈতে বাই বাই